এজন মানুহে আন এজন মানুহক সুধিছিলে যে তোমাৰ কেতিয়া বহুত দুখ লাগে। তেতিয়া মানুহজনে কৈছিলে যে মই যেতিয়া মোৰ বুঢ়া মা দেউতাক দেখা পাওঁ তেতিয়া মোৰ বহুত দুখ লাগে। কাৰণ যি মা দেউতা ডেকা আছিলে মই সৰু থাকোঁতে, মোৰ চকুৰ আগত সেই মা দেউতা আজি বৃদ্ধ হৈ গ'ল। যিটো বিধাতাৰ নিয়ম মই কেতিয়াও চেঞ্জ কৰিব নোৱাৰোঁ। যি মা দেউতাই সৰুতে মোক হাতত ধৰি ফুৰাবলৈ নিছিল, আজি সেই মা দেউতাক হাতত ধৰি ফুৰাবলৈ মানুহৰ প্ৰয়োজন। যি মা দেউতাই মোক হাতেৰে ভাত খুৱাইছিল, খাদ্য খুৱাইছিল, কিন্তু আজি সেই মা দেউতাই হাতেৰে ভালকৈ খাদ্য খাব নোৱাৰে। যি মা দেউতাই মোক চকুৰে চাইও মৰম কৰিছিল আৰু চকুত চকু থৈ হাঁহিছিল, আজি সেই মা দেউতাই ভালকৈ চকুৰে দেখা নাপায়। তেতিয়া মোৰ বহুত দুখ লাগে। যি মা দেউতাই ঘৰখন চলাবৰ কাৰণে কাম কৰি দৌৰি ফুৰিছিল, সেই মা দেউতাই আজি ভালকৈ লৰচৰ কৰিবই নোৱাৰে। যি মা দেউতাই এটা সময়ত খুব হাল্লা চিল্লা কৰি আছিল, ফূৰ্তি কৰি আছিল, সেই মা দেউতাই আজি নিসংগ মানুহৰ দৰে থাকে, বিচনাত শুই থাকে। তেতিয়া মানুহজনে কথাবিলাক শুনিছিল আপোনাৰ চকুৰে, আপোনাৰ চকু পানী গৰি পৰিছিল।